গুড মৰ্নিং আজি এতিয়া আমি অমৃতসৰতে আছোঁ মৰ্নিং কেইটা বাজিছে এতিয়া 9:30 হ'বলৈ হ'ল আমি ওলাইছোঁ ব্ৰেকফাষ্ট কৰিবলৈ আৰু আপোনালোকক মই যোৱাকালি আগৰ ভিডিঅ'টোত কৈছিলোঁ যে মই ৰুমটো দেখাম আপোনালোকক মই ভালকৈ ৰুম টুৰটো দিম আমি ক'ত আছোঁ হোটেলখনো ভালকৈ দেখুৱাবলৈ চেষ্টা কৰিম এতিয়া যাওঁ ব্ৰেকফাষ্ট কৰিম ব্ৰেকফাষ্ট কৰি তাৰপৰা আমি ৰেডি হৈ ওলাই যাম ৰুম বিচাৰিব গৈছোঁ লিফ্টলৈ যে যাব লাগে পাহৰিয়ে গৈছোঁ মই ভাবিছিলোঁ আমাৰ এই বেলকনি থাকিব আৰু মানে বেলকনি থাকিব মানে কি হেৰি ফ্ৰণ্ট চাইডে এইটো ফ্ৰণ্টৰ ভিউটো পাম আৰু টাউনৰ যিটো ৰাস্তা গৈ হেৰি গাড়ী চাড়ী গৈ আছে বাট আমাৰ ইফালে হোটেলহে ওলাইছে লিফ্ট কিমান নম্বৰ ৰেষ্টুৰেণ্ট কিমান নম্বৰ বেছমেণ্ট কৈছিলে গ্ৰাউণ্ড ফ্ল'ৰ তলত মই দেখিছিলোঁ কিন্তু কালি চকী টকী সেইখন হয় নহয় জানো গম পোৱা নাই কিবা ক'বা ভোক লাগিছে আৰম্ভ নানিলা ষ্ট্ৰিপটো ৱাও কাণখন খজুৱাই লৈছোঁ খজুৱাইছে বৰষুণ নিদিলে হ'ল অমৃতসৰত আহিবলৈ বৰষুণ ইছ আৰু এয়া আমি ৰেষ্টুৰেণ্টলৈ গৈ আছোঁ ৰেষ্টুৰেণ্টটো একচুৱেলি বেছমেণ্টত আছিলে আৰু চাওকচোন ৰেষ্টুৰেণ্টখন ইমান ধুনীয়া আৰু ইয়াত মানে বহুত ধুনীয়া মিউজিক এটা বজাই আছিলে একদম ভক্তিভাৱৰ কিন্তু মোৰ কপিৰাইট লাগি যাব বাবে মই মিউট কৰি দিছিলোঁ আৰু লগতে আপুনি এগৰ মানে ৰাতিপুৱা ব্ৰেকফাষ্টত ডিম কি খায় বইল এগ অমলেট বহুত কিবা কিবি আছিলে ফ্ৰাইড এগ সেইবোৰ আমি নাখালোঁ কাৰণ তেতিয়া মানডে আছিলে মানডেত আমি এইবিলাক নাখাওঁ আৰু এয়া আছিলে বহু কিবা কিবি আৰু এয়া চেণ্ডউইচ তাৰপিছত পুৰি আলু চব্জি আৰু পাৰাঠা আছিলে এইটো বৰ টেষ্টি আছিলে পাৰাঠাটো খাবলৈ মিক্স পাৰাঠা আছিলে আৰু আছিলে ইডলি চাম্বাৰ লেমন ৰাইচ তাৰপিছত বেচন চিল্লা এইবিলাক খাবলৈ মন নগ'ল আমি পুৰি লৈছিলোঁ আৰু এইবিলাক কিবা জিঞ্জাৰ লেমন ৱাটাৰ আছিলে আৰু এগ বইল এগ আছিলে আৰু সেয়া কুকুম্বাৰ ৱাটাৰ লেমন এইটো কিবা টক্সিক ৱাটাৰ বুলি কয় যে টক্সিক বডিটো টক্স কৰি দিয়ে কি বুলি কয় ডিটক্স কৰি দিয়ে সেই তেনেকুৱা ধৰণৰ ৱাটাৰ আৰু এয়া ইডলি চাম্বাৰ আৰু ৰাতিপুৱাই চাম্বাৰ টাম্বাৰ খাবলৈ মন নগ'ল কাৰণ কেলৈ বহুত স্পাইচি দৰে থাকে চাটনি ল'ব পাৰে এয়া ক্ষীৰ আছিলে বইল এগ মানডে আমি নাখাওঁ আৰু পেনকেক আছিলে পেনকেকো আমি নাখাওঁ কাৰণ পেনকেকত ডিম দিয়া থাকে আৰু এয়া ফ্ৰুটছ আছিলে বহুতখিনিয়ে আছিলে আমি কমপ্লিমেণ্টাৰী ব্ৰেকফাষ্ট লৈছিলোঁ কাৰণে গোটেইখিনি পাইছিলোঁ বুকিঙৰ সময়তে আমি ফ্ৰী ব্ৰেকফাষ্ট কৰি লৈছিলোঁ বাবে বুফে টাইপ মানে যি খাই আপুনি খাব পাৰে আৰু চাওকচোন সঁচাকৈ ৰেষ্টুৰেণ্টখন বিৰাট ধুনীয়া লাগিছিলে একদম চেয়াৰ ট্ৰেয়াৰবিলাক এইবিলাক এনেও মোৰ ঘৰ চৰ সজোৱা এইবিলাক মই খুবেই ভাল পাওঁ আৰু এয়া মই মোৰ লৈছোঁ ফ্ৰুটছ অলপমান পৰাঠা এয়া ৰেষ্টুৰেণ্টৰ ভিউ ইপিনে বেলেগ মানুহেও খাই আছিলে আৰু এই আমাৰ এইজনা পূৰা খাইছে ভোক লাগি আছিলে বোলে আৰু ইয়াত মোক সুধি আছিলে তেখেতে কি খাইছা মই কৈছিলোঁ ৱাটাৰমেলন কিন্তু মই এইটো ডাবিং কৰিবলগীয়া হৈ গৈছে কাৰণ কিয় তাত মই অলৰেডি কৈছোঁ আপোনালোকক মিউজিক এটা বাজি আছিলে মোৰ কপিৰাইট লাগি যাব সেইবাবে মই ডাবিং কৰি দিছোঁ আৰু এয়া ভিউ ৰেষ্টুৰেণ্টৰ আৰু ৰিভিউ দিবলৈ দিছিলে কেনেকুৱা পালে খুব ভাল পালোঁ কিন্তু আমি ৰেডি হৈ গ'লোঁ ব্ৰেকফাষ্ট কৰি আহি গা পা ধুই এতিয়া ৰেডি হ'লোঁ দিনত বোলে ইয়াত গৰমে থাকে হ'লেও চুৱেটাৰটো পিন্ধি লৈছোঁ বাই চান্স গৰম হ'লে চুৱেটাৰটো খুলি দিম আৰু এতিয়া অৱশ্যে বতৰটো ডাৱৰীয়া যেনে দেখিছোঁ আজি অলপমান টুপি চুপি লৈ লৈছোঁ লগতো বাই চান্স যদি বৰষুণ চৰষুণ দি দিয়ে বা বতৰ ডাৱৰীয়া থাকে ঠাণ্ডা পাম আৰু ফগ চগ হ'লে সেইকাৰণে টুপিটো লৈ লৈছোঁ আমাৰ এওঁ ৰেডি হৈছে চব ফটো অভাৰ ফটো কৰি থাকিব আৰু হেপী ভেলেণ্টাইন ডে এভৰিৱান আজি 14 ফেব্ৰুৱাৰী হয় আজি 14 ফেব্ৰুৱাৰী মই যেতিয়া ভিডিঅ'টো দিম চাগে এদিন বা দুদিনৰ পিছত যাব কিন্তু আজি 14 ফেব্ৰুৱাৰী চ' হেপী ভেলেণ্টাইন ডে সকলো ভালে থাকক সকলোৰে মাজত পইচা খৰচা কৰক আজি বোলে চব মইতো এতিয়া আজি কিবা এটা মোক বোলে দিব বোলে আজি বোলে একদম ধুনীয়াকৈ দেই কি দিয়ে আপোনালোকক দেখাম বাৰু মই তাৰপিছত সকলোৰে মাজত মৰম চেনেহবোৰ থাকক ভেলেণ্টাইন ডে অভিয়াছলি আৰু অকল হাজবেণ্ড ৱাইফ বয়ফ্ৰেণ্ড গাৰ্লফ্ৰেণ্ড বুলি নহয় আৰু হোল ফেমিলিৰ মাজত ভালকৈ থাকক বায়েক ভনীয়েক
কি বন নাই কৰা দিয়া নাই কৰা নকৰ নি মই নকৰ নি কাপোৰ পিন্ধি আছোঁ পটককৈ ওলাই গৈছে সি তাৰপিছত হেৰি এইটো কি বুলি কয় সেয়াই সকলোৰে মাজত মৰম চেনেহ থাকক ভেলেণ্টাইন ডে আপোনালোকে ভালদৰে কেনেদৰে চেলিব্ৰেট কৰিলে কমেণ্ট ছেকশ্যনত জনাব আমিও আৰু কি আৰু আমি ফুৰা আৰু আজি ভগৱানৰ ওচৰলৈ আহিছোঁ আমিও amritsar গল্ডেন টেম্পল চামগৈ ইভিনিং চামগৈ এতিয়া পাছত দিনত ফুৰিমগৈ ক'ত ফুৰোঁ কি ফুৰোঁ আপোনালোকক মই সম্পূৰ্ণখিনি দেখুৱাই থাকিম আপোনালোকে সম্পূৰ্ণকৈ ভিডিঅ'টো চাই থাকিব আৰু আমি যোৱা কালি যিখন গাড়ীতে আমি আহিছিলোঁ সেইখন গাড়ী আমি হায়াৰ কৰি ল'লোঁ আজি গোটেই দিনটোৰ বাবে চ' এতিয়া ওলাইছোঁ ইয়াত বৰ ধুনীয়াকৈ ৰ'দ দিছে দেই কি হ'ল ইমান ধুনীয়া ৰ'দ দিছে আমি আহিছোঁ লংগৰ ভৱন একচুৱেলি অমৃতসৰত চাবলৈ তেনেকৈ একো নাই গল্ডেন টেম্পলটোৱে বেছি ফেভৰেট বোলে মানে পপুলাৰ কিন্তু এয়া লংগৰ ভৱন নে কি বুলি কয় মানে আমি সেই দাদাজন যিজন আহিছে তেওঁ ক'লে এয়া আপোনালোকে চাই ল'ব পাৰিব তেওঁ কাৰণ দিনটোৰ কাৰণে আমি হায়াৰ কৰিছোঁ বাবে লৈ লৈছোঁ এবাৰ মন্দিৰত সোমাই যাওঁ এতিয়া কোনফালে বনা এই মন্দিৰটো সেই নহয় এইটো গল্ডেন নহয় জোতা সেইকাৰণে চেণ্ডেল পিন্ধি আহিলে ভাল ইমান ধুনীয়া ভিউ চাওকচোন ইমান ধুনীয়া ভিউ নহয় বহুত ধুনীয়া ভিউ আৰু আমি যে নুসুমাম বুলিয়ে ভাবিছিলোঁ জোতা লাইট জ্বলিব ন এইটো মানে একচুৱেলি গল্ডেন টেম্পলৰ আকাৰৰ নিচিনাই কিন্তু বৰ ধুনীয়া লাগিছে ন আৰু হেৰি যে প্ৰাৰ্থনাটো কৰি আছে বহুত ধুনীয়া লাগিছে ন বহুত ধুনীয়া লাগিছে জোতা খুলিব লাগে বুলি নুসুমা ভাবিছোঁ তাৰপৰা বোলো নাই সোমাই যাওঁ আহিলোঁ যেতিয়া আকৌনো কেতিয়া অহা হ'ব মন্দিৰৰ পৰা ওলালোঁ কিন্তু তাত ভিতৰত ভিডিঅ' কৰিবলৈ নিদিলে মোবাইল এলাও নাছিলে এতিয়া আমি মন্দিৰৰ পৰা ওলাইছোঁ ৰ'দ দিছে ইমান ভাল লাগিছে ৰ'দটো দিয়াৰ বাবে বহুত বেছি ভাল লাগিছে মানে ঠাণ্ডা এটাও আছে কিন্তু বহুত বেছি ঠাণ্ডাও নাই ৰ'দটো দিয়াৰ কাৰণে বেছি এইটো বজাই দিয়া খুন্দাই মাৰি দিছিলোঁ মানুহজনক এয়া শীতলা মাৰ মন্দিৰ হয় 700 বছৰ পুৰণি চাওকচোন কিমান পুৰণা দিনৰ হৈ গ'ল মন্দিৰ দৰ্শন কৰি ওলালোঁ আৰু ইয়াত যে এই গোটেই এৰিয়াটোত বহুত মন্দিৰ আছে আৰু 700 বছৰ পুৰণি দুৰ্গা মন্দিৰ আছে মই আপোনালোকক ভিডিঅ' দিছোঁ যে এইটো 700 বছৰ পুৰণি হয় মন্দিৰটো মানে 7টা যুগ 100 বছৰে এটা যুগ নহয় জানো এতিয়া কিমান মোৰ ভুল হৈছে যদি মোক আপোনালোকে জনাবচোন 100 বছৰে এটা যুগ কয় নে কি কয় মই ইমান ভালদৰে নাজানো তো যদি মোৰ ভুল হৈছে আপোনালোকে মোক কমেণ্ট ছেকশ্যনত জনাব কিন্তু বহুত মন্দিৰ আছে এই গোটেই এৰিয়াটোত ভাল লাগিলে চাই কিন্তু আছোঁ গোবিন্দগড় ফৰ্ট আৰু ইয়াত খাব লৈছোঁ আমি ফুচকা ইয়াত গৰম আছে চুৱেটাৰ খুলি দিলোঁ লাষ্টত মই আকৌ পিন্ধি ল'ম ইয়াত কি ইয়াত পানীপুৰি এইটোতো পানীপুৰি একেটাই খাই লওঁ পাপৰি চাটো লৈছিলোঁ আমি কিন্তু খাই একো ভাল নালাগিল নাৰিকল পানী খাওঁ কাৰণ ইয়াত গৰম পৰিছে আৰু গৰম পৰিলে মোৰ দিগদাৰ কৰে নাৰিকল পানীতে খাওঁ ভাবিছোঁ বৰ ফেমাছ লস্সি খাবলৈ আহিছোঁ গাড়ী টানি দিছে মানুহজন টানি দিছা পাঞ্জাৱৰ ফেমাছ লস্সি ইমান যে মানুহ এই লস্সি বনোৱা ইয়াত আৰু খাবলৈও বৰ ধুনীয়া একদম ইমান ধুনীয়া আছিল ন বহুত ডাঠ খালি একদম আৰু এয়া পূৰা পিয়'ৰ মাৱাদি বনোৱা পেৰা এইটো কি বুলি কয় নাজানো আৰু এইবোৰ মিঠাই बेलाइसे लस्सी तुझे बहुत करते ना नमकीन चाहिए तो नमकीन भी बना के दे कोआ न लस्सी तुझे बहुत टेस्टी खाली मीठा गुटेটো খাব নোৱাৰিলোঁ ইমান হেভি লাঞ্চ কৰিব নোৱাৰিম নহ'লে
এতিয়া ওলাইছোঁ ভেলেণ্টাইন ডে গিফ্ট কিনিব চাওঁ মন পচন্দৰ পাওঁ নাপাওঁ কি কিনিম বলক চাই থাকিব মোৰ লগত HM अब ये मॉल के बारे में बात कर रहे हैं ना भैया हाँ जी यही तो बढ़िया है ये पहले त्रिलिया मॉल था अभी इसका नाम ना चेंज कर दिया VR अमृतसर कर दिया बाबू बाँ खाबले रेडी हुआ सा स्माइल এটা দি দিয়া বাঁ খাবলে কি লগাই চাইলে ললো বজাৰ হৈ গ'ল ভেলেণ্টাইন ডে গিফ্ট পুৰা বাঁ ভৰাই দিছোঁ বছৰেকত এবাৰ আহে লয় কিয় I love amritsar কি ডাঙৰ মল অমৃতসৰে লিখা amritsar লিখা আছে নে এইটো চাগে amritsar হ'ব পাৰে মানে হৈ আছোঁ হৈ গ'ল আমাৰ শ্বপিং কোৱাচোন ফিলিংটো কোৱা পইচা খৰচা কৰি কেনেকুৱা লাগে নো কমেণ্টছ মোক যে শুকাই গৈছে মানুহটোৰ আজি পুৰা নাই ভলুকা বাঁ দি জাতি বাও নহয় মৰমত লৈ দিছোঁ আকৌ মৰমত লৈ ন মাছখন নমাই নাই তেতিয়া গম পাব শুকাইছে নে নাই হেৰি আছে মোক শুকাই গৈছে নাই ক্ৰীম গহা নাই কাৰণে শুকান আমি যিখন ফ্ল'ৰ আছোঁ এইটো কৰিডৰ আমি আছোঁ 302 এইটো 3rd ফ্ল'ৰ তাহলে আহক আমাৰ আমি থকা আমাৰ দুদিন থকা অমৃতসৰৰ ৰুমলৈ আহক আহা সোমাই আহক মোৰ মানুহজনে কেমেৰা ধৰিছে যে ক'বলগীয়া হৈ গৈছে সোমাই আহক বুলি সুন্দৰ তাৰপিছত এইটো ৱাৰ্ডৱ ইয়াত কাপোৰ কানি ভৰাই থৈছোঁ আৰু কি আছে বৰ বেছিকৈ নাচাব এইটো ৱাৰ্ডৱ তাৰপিছত এইফালে এয়া বাথৰুম এয়া বাথৰুমটো যথেষ্ট ধুনীয়াই বাৰু এইখিনি বাথৰুম এইফালে নালাগে দেখাবলৈ কাপোৰ মেলি থৈছোঁ ইফালে শ্বাৱাৰ তাৰপিছত আহক এয়া আমাৰ ট্ৰলি আইনা মিৰৰ মই ওলাইছোঁ না বাৰু মিৰৰত অকণ ষ্টাইল কৰি লওঁ ৰ'ব আহক এইটো আমাৰ ৰুম এখন বিচনা আৰু আজি মই যে একচুৱেলি এইটো ভিডিঅ'টো মই ছেপাৰেটকৈ দিওঁ আমাৰ ৰুমৰ তো ভেলেণ্টাইন ডে দিনাখন বনোৱা ভিডিঅ'টো তো এইকেইটা ভেলেণ্টাইন ডে গিফ্ট মানুহজনক বাঁহ দিয়া কি বাঁহ ভুলকা বাঁহ এখন বেডখন ভালকৈ দেখাই দিয়া এইফালে টিভি এইফালে ড্ৰেছিং টেবুল এফালে এখন চেয়াৰ এইটো টেবল লেম্প তাৰপিছত এইপিনে মই ভাবিছিলোঁ বেলকনি হ'ব বুলি বাট বেলকনি নহয় এইপিনে ওচৰতে আহা মই ভাবিছিলোঁ বেলকনি হ'ব কিন্তু নহয় ইয়াৰ এইফালে বেলেগ ছাইডতো হোটেল আছে তো সেই ছাইডৰ হোটেলৰ পাৰ্টটো আৰু মই ভাবিছিলোঁ বেলকনি হ'ব একচুৱেলি বেলকনি টাইপ আছিলে এতিয়া বন্ধ কৰি দিলে চাগে মইতো দৌৰ আছিলে নেকি নাই তাৰপিছত এয়াই এখন সৰু সৰু চেয়াৰ ওপৰত এইবিলাক লেম্প টেবুল লেম্প এইটো কি লেম্প টেবুল লেম্প নহয় এইটো কি লেম্প চিলিং লেম্প হ'ব চিলিং লেম্প সেই আৰু আমাৰ দুদিনত থকা অমৃতসৰৰ আমাৰ ৰুম ঠিক আছে ৰুম একচুৱেলি কি ক'বলৈ গ'লে অমৃতসৰত ফুৰিবলৈ তেনেকৈ একো জেগা নায়েই মানে মন্দিৰ আছিলে আৰু আপোনালোকে দেখিছে মই ভিডিঅ'ত দিছোঁ মন্দিৰ অলপমান আছে মন্দিৰ আছিলে ভাল লাগিলে বাৰু মন্দিৰখিনি ফুৰি তাৰপিছত ইভিনিং এতিয়া আমি গল্ডেন টেম্পল যাম আৰু খানাও আমি হোটেলত আহিয়ে অৰ্ডাৰ দিলোঁ কাৰণ বাহিৰত আৰু ৰ'বলৈ মন নগ'ল অলপমান ৰেষ্ট কৰি গল্ডেন টেম্পল যাম কাৰণ লাগিব গল্ডেন টেম্পলত চ' আৰু এয়া কিবা কিবি কিনিলোঁ এইটো এটা আৰু বহুত দিনৰ পৰা ইচ্ছা আছিলে ইঞ্চ 5ৰ চেণ্ডেল মানে ভাল হিল এযোৰ ল'ম বুলি কিন্তু লোৱা হোৱা নাছিলে চ' আজি ভেলেণ্টাইন ডে বাঁহটো এইটোকে দিলোঁ মানুহজনক আৰু কি কিনিছোঁ সেইকেইটা আপোনালোকক এতিয়া নেদেখাওঁ যেতিয়া মই পিন্ধিম তেতিয়া দেখাম দেই
এতিয়া আপোনালোকক দেখাইলে মানে এক্সাইটমেণ্টটো নাইকিয়া হৈ যাবতো তো মই যেতিয়া পিন্ধিম তেতিয়া আপোনালোকক আকৌ ভিডিঅ'ত দেখাম নেক্সট মোৰ ভিডিঅ'বিলাক চাই থাকিব তেতিয়াই গম পাব ঠিক আছে পিছত ইভিনিংকৈ লগ পাই আছোঁ এতিয়া ৰেষ্ট কৰি লওঁ অলপমান আৰু লাঞ্চ কৰিবলৈও আছে লাঞ্চ গল্ডেন টেম্পললৈ যাওঁ ইভিনিঙৰ পৰাই ভাল লাগে আৰু 8টা বজাৰ আগত গ'লে বেছি ভাল বোলে কাৰণ তেতিয়া বহুত বেছি ভিৰ হৈ যায় মানুহ আৰু এয়া চাওক কিমান ট্ৰেফিক জাম আপোনাৰ গল্ডেন টেম্পল পোৱালৈকে আমি ভিৰেই পাই থাকিলোঁ মানে এনেকুৱা সময়ত বহুত ভিৰ হয় কাৰণ ইভিনিঙৰ পৰা গল্ডেন টেম্পল চাবলৈও বহুত বেছি দিনতো ভাল লাগে সন্ধিয়া বেছি ভাল লাগে তো খুব ভিৰ হয় মানে এনেকুৱা সময়খিনিত ইপিনৰ পৰা সোমাই যাব লাগে এফালে আপোনাৰ পায় জালিয়ানা বাগ আৰু এফালে জালিৱালা বাগ তাৰপৰা এফালে আপোনাৰ গল্ডেন টেম্পল ই-ৰিক্সা কিবা লৈ লওঁ নি ই-ৰিক্সাত বহি লৈছোঁ আমি কাৰণ বহুত দূৰ যাব লাগিব এটাতো যাব লাগিব জালিয়ানা বাগ চাই লওঁগৈ তাৰপৰা গল্ডেন টেম্পল কাৰণ দিন হৈ আছে গল্ডেন টেম্পলটো ইভিনিং চাবলৈ উঠি লৈছোঁ আমি টামাটা ভালকৈ মাৰি দিম দিয়া নাই হোৱা ফ্ৰণ্টটো নাই হোৱা এইটো ফ্ৰণ্টটো মাৰি ল'ব লাগে ইমান ভিৰ নহয় বহুত ভিৰ হৈছে বহুত ভিৰ ইয়াত যথেষ্ট ভিৰ আৰু এয়া জালিৱালা বাগৰ এণ্ট্ৰেঞ্চ জালিয়ানা বাগ চাবলৈ আহিছোঁ কিন্তু বহুত মানুহ এয়া কেতিয়াবা ভালকৈ দেখিছে ন তালৈকেও যাব পাৰি চাগে ইয়াত চাগে কিবা প্ৰগ্ৰেম হয় জানানে কিছুমান চকী টকী পাতি থৈছে কি প্ৰগ্ৰেম হয় বা মানে হেৰি তোমাৰ কিবা চাগে ইণ্ডিপেণ্ডেন্স ডে কিবা কিবি সেইটো জালিয়ানা বাগৰ মেইন যিটো হিষ্টৰীবিলাক পাহৰিয়ে থাকিলোঁ নহয় কি আছিলে আৰু মানুহজনে একদম পূৰা গল্ডেন টেম্পলৰ মাৰি লৈছে এটা পূৰণ হ'ল আৰু দেই গল্ডেন টেম্পল আহিম গল্ডেন টেম্পল ইমান হেঁপাহ কৰি আছিলোঁ গল্ডেন টেম্পল আহিবলৈ ফাইনেলি আৰু গল্ডেন টেম্পলৰ এণ্ট্ৰিটো এইপিনে কিমান ডাঙৰ এৰিয়া চাওকচোন আৰু ইমান ধুনীয়া বহুত যথেষ্ট মানুহ হৈছিল আৰু ইয়াত সোমাই যে মোৰ কিমান ভাল লাগিছে মই ভাষাৰে বুজাব নোৱাৰোঁ আৰু চুপাৰ চাওঁগৈ ইমান ধুনীয়া আৰু সেইদিনা বহুত মানুহ হৈছিলে তেওঁলোকৰ কিবা ফেষ্টিভেল আছিলে নি শিখ মানুহখিনিৰ মানে এনেকৈ চাইডে চাকি জ্বলাইছিলে আৰু আপুনি তাত চাকি নিব নোৱাৰে তাত চাকি অলৰেডি থাকেই তাত তেল আৰু শলিতা দি পিনে আপুনি জ্বলাব পাৰে আৰু বহুত বম ফুটাইছিলে সেইদিনা মানে বহুত মানুহ হৈছিলে সেইদিনা কিন্তু ইমান ভাল লাগিছিলে পৰিৱেশটো লাগিছে ন বাবু বহুত বেছি ভাল লাগিছে আপোনালোকে সঁচাকৈ কৈছোঁ গল্ডেন টেম্পল আহিব মানে মই বুজাব নোৱাৰা অনুভূতি মোৰ বিৰাট ভাল লাগিছে মই কিমান দিনৰ পৰা ভাবি আজি আহিবলৈ পালোঁ একদম মন চন পবিত্ৰ হৈ গৈছে মানে মই ইম'চনেল হৈ গৈছোঁ মানে আৰু এয়া প্ৰসাদ আছিলে আপুনি কাউণ্টাৰত গৈ ল'বগৈ লাগে আপুনি 20 টকা এটা চাগে পে' কৰিব লাগে নেকি তাৰপিছত আপুনি এই প্ৰসাদটো ল'ব পাৰে আৰু আমি লাংগাৰ খাবলৈ সোমাইছিলোঁ ইমান সোৱাদ নহয় মানে ইমান মানুহৰ কাৰণে বনাই যদিও তেওঁলোকে পপাৰ নিমখ পপাৰ হালধি মানে বিৰাট ধুনীয়া সোৱাদ খাবলৈ একদম মানে বিৰাট টেষ্টি লাগিলে বহুত বেছি খাব নোৱাৰিলোঁ আমি এখনেই খালোঁ কিন্তু বহুত সোৱাদ খাবলৈ প্ৰসাদৰ বাবে আপুনি শুকান প্ৰসাদো আনিব পাৰে পেকেট হিচাপে থাকে 20 টকাকৈ লয় আমি 10 পেকেট কিনিছোঁ কাৰণ আমাৰ ঘৰৰ মানুহখিনি আছে আৰু ফেমিলি ফ্ৰেণ্ডছ তেওঁলোকক দিবলৈ আহিলোঁ আমি হ'ল 5 মিনিটমান ইমান বেছি ভাল লাগিলে গল্ডেন টেম্পল গৈ আপোনালোকক মানে মই কি ক'ম আৰু পাৰিলে এবাৰ হ'লেও ট্ৰাই কৰিব আহিবলৈ মানে ইমান পবিত্ৰ লাগিছে আমি ইমান ঘূৰিছোঁ অকণো টায়াৰ্ড আমি ফিল কৰা নাই 1% টায়াৰ্ড ফিল কৰা নাই আৰু খোৱাটোও মানে তাত ইমান টেষ্টি খাবলৈ আমি বৰ বেছি নাখালোঁ কিন্তু বহুত টেষ্টি আৰু বহুত চব বস্তুৱেই সিজিল
কিন্তু চব বস্তু চিজিলাৰ প্ৰসাদো আপুনি ড্ৰাই প্ৰসাদ আনিব পাৰে আমি আনিছোঁ তেনেকৈ ড্ৰাই প্ৰসাদ খালি কাউণ্টাৰত গৈ পিনে ক'বগৈ লাগে আৰু আপুনি পে' কৰি পিনে প্ৰসাদটো ল'ব পাৰে তেনেকৈ বহুত ভাল লাগিলে মই কৈছোঁ নহয় মানে যিটো ভাব লৈ যিমান দিনৰ পৰা ভাবি আছিলোঁ আহিম তেনেদৰেই হ'ল যেতিয়া মনটো খুবেই মানে যেতিয়া আপুনি ভাবি থকাৰ দৰে কথাখিনি হয় তেতিয়া খুব ভাল লাগে নহয় জানো বাৰু মোৰ মানে খুব ভাল লাগিলে কি ক'ম আৰু চ' ময়ো আপোনালোকক কৈছোঁ কেতিয়াবা জীৱনত হ'লেও এবাৰ গ'ল্ডেন টেম্পল আহিবলৈ চেষ্টা কৰিব বহুত মনটো পবিত্ৰ লাগে তেতিয়াহ'লে ঠিক আছে আজিলৈ মই ভিডিঅ'টো সামৰিছোঁ কাৰণ অহাকাইলৈ আমাৰ আকৌ 9:30 মানত ফ্লাইট আছে দিল্লীৰ পৰা গোৱা তো আমি আজি সোনকালে শুব লাগিব কাৰণ মৰ্ণিং সোনকালে উঠিব লাগিব আজিলৈ তেতিয়াহ'লে আহিছোঁ বাই বাই গুড নাইট আৰু কোনোবা যদি মোৰ চেনেলত পোনপ্ৰথমবাৰৰ বাবে আহিছে তেতিয়াহ'লে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব গুড নাইট